हेलो फ्रेंड्स সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো সুজিৰে বনোৱা এটা খুব সুন্দৰ কেকৰ ৰেচিপি খুব সহজতে খুব ধুনীয়া স্পঞ্জি এটা সুজিৰ কেক বনাব পাৰিব তাৰে ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব তেনেহ'লে বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ সুজি কেকটো বনাবৰ কাৰণে প্ৰথমতে মই এটা মিক্সি গ্ৰাইণ্ডাৰ লৈছো ইয়াতে মই 2 কাপ সুজি লৈ লম প্ৰথমতে এটা মিজাৰিং কাপৰ জোখত মই 2 কাপ সুজি ব্যৱহাৰ কৰিম সুজিখিনি যদি মিহি হয় তেনেহলে মিক্সি গ্ৰাইণ্ডাৰত মাৰি ল'ব নালাগে মোৰ অকণমান মোটা গতিকে মই মিক্সি গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি লম 1 কাপ দিছো আৰু 1 কাপ 2 কাপ এতিয়া এইখিনি ভালদৰে গ্ৰাইণ্ড কৰি লওঁ এইখিনি ধুনীয়াকৈ গ্ৰাইণ্ড কৰা হৈ গ'ল এতিয়া এইখিনি এক সাইডত ৰাখি দিম দি পেলাই এতিয়া মই এটা বাউল লৈছো এতিয়া ইয়াতে মই সেই কাপটো জোখতে আধা কাপ দৈ ব্যৱহাৰ কৰিছো আপোনালোকৰ ওচৰত যদি এনেকুৱা ধৰণৰ মেজাৰিং কাপ নাথাকে তেনেহলে আপোনালোকে চাহ খোৱা কাপো ব্যৱহাৰ কৰিব পাৰে সেই একেটা কাপৰ জোখতে সকলোখিনি মেজাৰিং কৰিব ধৰক 2 কাপ সুজি দিলে আধা কাপ দৈ দিলে একে ধৰণে কৰিব এতিয়া ইয়াতে সেই একেটা কাপৰ জোখতে আধা কাপ চেনি ব্যৱহাৰ কৰিছো মই চেনিখিনি গুড়া কৰি লৈছো গুড়া কৰি ললে সহজতে হয় আপোনালোকে গোটাকেও দিব পাৰে অলপ সময় লাগিব খালি তেতিয়া ফেটোতে আৰু ইয়াতে 4 ভাগৰ 1 অংশ দিছো ৰিফাইন অইল আৰু এতিয়া হুইস্কাৰডালৰ সহায়ত হেণ্ড হুইস্কাৰৰ সহায়ত এইখিনি ভালদৰে ঘুটি ল'ম এইডালৰ সলনি আপোনালোকে চামুচো ব্যৱহাৰ কৰিব পাৰে মই এইডালৰ সহায়েৰে ভালদৰে ঘুটি ল'ম এইখিনি ভালদৰে গুটা হৈ গৈছে এতিয়া ইয়াতে মই ব্যৱহাৰ কৰিম যিখিনি সুজি গ্ৰাইণ্ড কৰি ৰাখিছিলো সেইখিনি মই ইয়াত ব্যৱহাৰ কৰিম এতিয়া ইয়াত গ্ৰাইণ্ড কৰি ৰখা সুজিখিনি ইয়াত এড কৰি দিছো একে ধৰণে একেটা ডাইৰেকচনতে মই এইখিনি ভালদৰে মিহলাই ল'ম আৰু যদি আপোনালোকে ভাবে যে বেটাৰটো অলপ ডাঠ হৈছে তেনেহলে ইয়াত অকণমান গাখীৰ বা অকণমান পানী ব্যৱহাৰ কৰিব পাৰে মোৰো অকণমান তেনেকুৱা হৈছে বেটাৰটো ডাঠ হৈছে গতিকে মই ইয়াত অকণমান গাখীৰ ব্যৱহাৰ কৰিম এতিয়া মই ইয়াতে 1/4 কাপ গাখীৰ যিমানখিনি ৰিফাইন অইল দিছিলোঁ সিমানখিনি গাখীৰ এড কৰিছোঁ ইয়াতে আৰু গোটেইখিনি ভালদৰে মিক্স কৰি দিম এতিয়া এইখিনি মিক্স কৰা হৈ গৈছে এতিয়া ঢাকন এখন দি পেলাই এইখিনি 15 মিনিট এনেদৰে ৰাখি দিম এতিয়া কেক বনোৱাবৰ কাৰণে মলটো ঠিক কৰি ললো ইয়াত অকমান ৰিফাইন তেল লৈ পেলাই চাৰিওফালে এই ধৰণে সানি লৈছো তাৰ সানি পেলাই ইয়াৰ ওপৰত মই ময়দাৰ ডাস্টিং কৰিম তাৰ সলনি আপোনালোকে বাটাৰ পেপাৰ বা বগা কাগজ ইয়াত ব্যৱহাৰ কৰিব পাৰে মই ময়দাৰ ডাস্টিংয়ে কৰি লম চাৰিওফালে অইলখিনি সানি লৈছো এই ধৰণে এতিয়া ইয়াতে 1 চামুচ ময়দা দি দিছো দি পেলাই এটো ভালদৰে চাৰিওফালে মিলাই লম এটো হৈ গ'ল আৰু ইয়াত যিখিনি বেছি হৈ থাকিলে সেইখিনি ময়দাৰ ইয়াত প্ৰয়োজন নাই গতিকে সেইখিনি আঁতৰাই পেলাম 15 মিনিটৰ পিছত এয়া বেটাৰটো অকণমান ডাঠ হৈ গৈছে গতিকে ইয়াত অকণমান গাখীৰ ব্যৱহাৰ কৰিব লাগিব পানীও ব্যৱহাৰ কৰিব পাৰে কিন্তু যেহেতুকে মই গাখীৰ ব্যৱহাৰ কৰিছো এই গাখীৰ দিম এয়া মই আকৌ 1/4 কাপে গাখীৰ লৈছো অথনিও দিছিলো 1/4 কাপ এতিয়া আকৌ মই 1/4 কাপ গাখীৰ ব্যৱহাৰ কৰিছো এতিয়া ভালকে গোটেইখিনি মিক্স কৰি দিম এতিয়া ইয়াত ব্যৱহাৰ কৰিম 1 টিস্পুন এসাওক 1 টিস্পুন বেকিং পাউডাৰ ব্যৱহাৰ কৰিছো গোটেইখিনি ভালদৰে মিক্স কৰি দিম এতিয়া
ব্যৱহাৰ কৰিম কেইটামান টুটি ফুটি। মোৰ ওচৰত অকল ৰেড কালাৰ আছে, গতিকে ৰেড কালাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত যি কালাৰ থাকে কৰিব পাৰে। এইটো একেবাৰে অপশ্যনেল হয়, যদি ভাল পায় কৰিব আৰু ভাল নাপালে নালাগে। আমাৰ ল'ৰাই ভাল পায়, গতিকে মই টুটি ফুটি ব্যৱহাৰ কৰিছোঁ। একদম লাহে লাহে এতিয়া মিলাইছোঁ, বেছি জোৰ নিদিব। একেবাৰে শেষত ব্যৱহাৰ কৰিম ইয়াত 1 চামুচ পাইনএপল ফ্লেভাৰ। এইটো একদম অপশ্যনেল হয়, আপোনালোকে যি ভাল পায় সেইটো কৰিব পাৰে। ভালদৰে মিক্স কৰি দিছোঁ এতিয়া। এতিয়া আমাৰ বেটাৰটো কেক বনাবৰ কাৰণে ৰেডি হৈ গ'ল, চুজি কেকৰ কাৰণে। এতিয়া কেক টিনটোত বেটাৰখিনি ভালদৰে বাকি দিম। ভালদৰে টেপটেপাই দিয়াৰ পিছত এতিয়া ইয়াৰ ওপৰত দেখিবলৈ ধুনীয়া লাগিবলৈ কেইটামান পিস্তা আৰু আলমণ্ড এনেকৈ কাটি দিছোঁ। এইটোও অপশ্যনেল হয়, দিলেও দিব পাৰে, নিদিলেও নাই। মই দেখাত ধুনীয়া হ'বৰ কাৰণে আৰু ল'ৰাই খাবলৈ ভাল পায় সেইকাৰণে দিছোঁ। ইফালে মই কেকটো বনাবৰ কাৰণে এখন কেৰাহী 5 মিনিটমানৰ আগতে প্ৰিহিট হ'ব দিছিলোঁ, একদম ল' ফ্লেমত। এয়া কেৰাহীখন গৰম হৈ গৈছে, তাত এডাল ষ্টেণ্ড পাতি দিছিলোঁ। আৰু এতিয়া ইয়াতে মই কেকৰ বেটাৰটো ধুনীয়াকৈ বহাই দিম, দি ঢাকনখন দি 30ৰ পৰা 35 মিনিটৰ কাৰণে সিজিব দিম। তাৰপিছতে আমাৰ কেক ৰেডি হৈ যাব। আৰু ইয়াত 40 মিনিট হৈ গ'ল। এতিয়া চাওক কেকটো ইমান ধুনীয়াকৈ ফুলি উঠিছে, হয়নে? এতিয়া মই এইটো চেক কৰি চাম হৈছেনে নাই। এডাল ষ্টিক ল'ম, এনেকুৱা এডাল ষ্টিক লৈছোঁ, লৈ পেলাই ইয়াত সোমোৱাই চাম। এয়া একো লাগি অহা নাই, ধুনীয়াকৈ হৈ গৈছে। এয়া চাওক, দেখা পাইছে? খুব ধুনীয়াকৈ হৈছে, একো লাগি অহা নাই, একদম ধুনীয়াকৈ ওলাই আহিছে। কিবা যদি লাগি অহাহেঁতেন এইটো নিসিজিলহেঁতেন, অকণমান সময় আকৌ বেক কৰিব লগা হ'লহেঁতেন। এতিয়া হৈ গৈছে। এইটো মই এতিয়া অফ কৰি পেলাই কেৰাহীৰ পৰা নমাই থৈ দিম। আৰু এয়া কেৰাহীটোৰ পৰা উলিয়াই পেলাই এই ধৰণে ঠাণ্ডা হ'ব দিছোঁ। তাৰপিছতে মই আপোনালোকক কাটি দেখুৱাম। আৰু এয়া 1 ঘণ্টামানৰ পিছত কেকটো খুব ধুনীয়াকৈ ঠাণ্ডা হৈ গ'ল। এতিয়া মই আপোনালোকক কাটি দেখুৱাই আছোঁ। তাৰ কাৰণে এখন চুৰি লৈছোঁ, চুৰিখনেদি ইয়াৰ ছাইডকেইটা অকণমান অকণমান এনেকুৱা কৰি লৈছোঁ, এৰুৱাই লৈছোঁ তাৰ পৰা। এতিয়া সহজতে হ'ব। এতিয়া মই এইখনৰ ওপৰত প্লেট এখন দি দিছোঁ, এই ধৰণে দি এইটো উল্টাই দিম, তেতিয়া সহজতে ওলাই পৰিব। আৰু ইয়াত চাওক কেকটো কিমান ধুনীয়াকৈ হৈ পৰিছে। আৰু এনেকৈ কেকটো ধুনীয়াকৈ ওলাই পৰিলে বহুত ভাল লাগে। এইটো চাওক, হৈ গ'ল আমাৰ চুজি কেক। এতিয়া মই আপোনালোকক কাটি দেখুৱাই আছোঁ। প্লেটখন সলাই ল'লোঁ, হোৱাইট কালাৰ প্লেটত আনিলোঁ। ইয়াত দেখিবলৈ বেছি ভাল লাগিছে, সেইকাৰণে এখন সলাই ল'লোঁ। এতিয়া মই আপোনালোকক কাটি দেখুৱাই আছোঁ। চাওক, কেকৰ পিচটো কিমান স্পঞ্জি হৈছে, ধৰিব পাৰিছেই চাগে। ওচৰৰ পৰা দেখুৱাইছোঁ, চাওক বিৰাটেই ধুনীয়া হৈছে। মই এটা পিচ আপোনালোকক দেখুৱাবৰ কাৰণে এনেকৈ কাটি ল'লোঁ, বাকীখিনি মই সমান কৰি পেলাই কাটিম, তেতিয়া চাহৰ লগত দিবৰ কাৰণেও ভাল হয়। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ঠিক আছে, তেনেহ'লে আজিলৈ আহিছোঁ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।